ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো মই তোমালোকক নৱম শ্ৰেণীৰ উচ্চ গণিতৰ প্ৰথম অধ্যায়ৰ এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 10 আৰু 11টো বুজাই দিম আৰু কৰোৱাইও দিম। ভিডিঅ'টো মনোযোগেৰে চাবা, শেষলৈকে চাবা, ভালকৈ বুজি পাবা। তেতিয়াহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক 10 নম্বৰ প্ৰশ্নটো দিছে যুগ্ম অযুগ্ম চিনাক্ত কৰা। এতিয়া আমি চাব লাগিব যুগ্ম আৰু অযুগ্মটো কেনেকৈ চিনাক্ত কৰিব পাৰোঁ। এতিয়া মেইন কথাটো হ'ল এটা দ্বৈত সংখ্যাৰ পিছফালে যেতিয়া 0 থাকিব তেতিয়া সেইটো সদায় যুগ্ম হ'ব আৰু যেতিয়া 1 থাকিব তেতিয়া সেইটো অযুগ্ম হ'ব। আমি যদি এইটো কনভাৰ্ট কৰোঁ দশমিকলৈ তেতিয়াহ'লেও আমি অযুগ্মই পাম আৰু এইটো যুগ্মই পাম। এনেকৈ লিখিছোঁ মই, বেছি বেলেগ নাই। 1 য'ত থাকে তাতে তোমালোকে অযুগ্ম লিখি দিবা আৰু য'ত 0 থাকে তাতে যুগ্ম লিখি দিলে এনচাৰ হৈ গ'ল। মই লিখি দিছোঁ ইয়াতে, মাত্ৰ 2টা যুগ্ম ওলাইছে, বাকী গোটেই 5টাই অযুগ্মই ওলাইছে। তোমালোকে ভিডিঅ'টো পজ কৰি কেনে তোমালোকে এইটো লিখি ল'ব পাৰা। মই হাতখন গুচাই দিছোঁ। নেক্সট প্ৰশ্নটো আমাক দিছে তলৰ ভগ্নাংশ কেইটাক 6 ভূমি বিন্দু ভগ্নাংশত প্ৰকাশ কৰা। এতিয়া প্ৰশ্নটো শুনি কেনে এনেকুৱা লাগিছে যেন বহুত টান, কিন্তু নহয়, একদম সহজ। ইয়াতে বেলেগ নাই, পূৰণ হৰণ নিয়মকেইটা জানিলে অংকটো শুদ্ধ যাব। 1 নম্বৰ দিছে 3/4। ইয়াত আমি যিহেতু আমাক দিছে 6 ভূমিক, সেইকাৰণে r = 6 বুলি ধৰি ল'ম। ইমপ্লাইজ 4/3 × 6 ধৰি ল'ম, যিহেতু আমি 6টো ধৰিছিলোঁ। এতিয়া ইকুৱেল হ'ব 6টো 3 লগত পূৰণ হৈ যাব, 18 হ'ব। এতিয়া 4 আৰু 18 যদি আমি হাফ কৰি এফালে 2 হ'ব এফালে 9 হ'ব, সেইকাৰণে 9/2 লিখিলোঁ। ইকুৱেল এতিয়া আমি যেতিয়া 2 দি 9 হৰণ কৰিব যাম তেতিয়া আমাৰ এনচাৰটো ওলাব 4/2 মানে 4 আৰু হাফ। ইকুৱেল কি কৰিম, আমি যিহেতু আৰু এটা লাইন লিখিব লাগিব কাৰণ ইয়াতে অংকটো শেষ হৈ নাযায়। সেইবাবে আমি এইটো এভাগ কৰি দিম, 4 + হাফ কৰি দিম। এতিয়া অকল আমি হাফটোক লৈ কেনে আকৌ নেক্সটখিনি আৰম্ভ কৰিম। ইমপ্লাইজ হাফ × 6, একে নিয়ম, একেটা বস্তুকে লিখি যাব লাগিব, খালি এনচাৰ ইয়াতে যিটো থাকে সেইটোকহে আমি লিখিব পাৰিম। ইকুৱেল ইয়াতে 1 আছে, ওপৰত গুচি যাব আৰু 2 × 3 = 6 ইকুৱেল 3। ইয়াতে যিহেতু 3 ওলালে, 3 পিছত আৰু এনেকুৱা ধৰণৰ আমাৰ একো পোৱা নাই, সেইবাবে অংকটো এইখিনিতে ৰখি গ'ল। এতিয়া আমি লিখিম এতেকে নিৰ্ণয় বিন্দু ভগ্নাংশ ইকুৱেল 4 আৰু 3 এইকাৰণে লিখিছোঁ কাৰণ ইয়াতে আমি পাইছিলোঁ 4। এইটোক নহয়, আমি চাব লাগিব এনচাৰত এইটো আৰু এইটো। এতিয়া 4 আৰু 3 লিখিলোঁ আৰু তলত যে মই লিখিছোঁ 6 আৰু 6² কিয় লিখিছোঁ, তোমালোকে যিমানে বাঢ়ি যাব তেনেকৈ তোমালোকে বঢ়াই যাব লাগিব। 6 যে 6² 6³ 6⁴ এনেকৈ আমি লিখি গৈ থাকিব লাগিব। এতিয়া তাৰপিছত আমাৰ এনচাৰটো হ'ব এতেকে 0.43, কিয়নো আমাৰ ওপৰকেইটাহে লিখিব লাগিব কাৰণ এইটো যিহেতু দশমিকত লিখিব দিছিলে, মানে ভগ্নাংশত, সেইবাবে এনেকৈতো লিখিলোঁ। আমি এনেকৈও লিখিব পাৰোঁ এতেকে 0.43। এইটোত যদি বুজি নোপোৱা এইটোত বুজি পাবা। এতিয়া প্ৰথমটো, তাৰপিছত 2 নম্বৰটো আমাক দিছে 11/16। ইয়াত r = 6 ধৰি ল'লোঁ আমি। একেটাই প্ৰচেছ আমি কৰি গ'লোঁ সেনেকৈ। প্ৰথম লাইনটো কৰি যোৱাৰ পিছত আমাৰ ইয়াতে ওলালে 1/8। 8 ওলোৱাৰ পিছত আমি যেতিয়া ইয়াতে কৰিম এইখিনিলৈকেতো ঠিকেই হৈ যাব। তাৰপিছত কিন্তু আমাৰ ওলাব 3/4। এইখিনি ভাল কৰি শুনি লোৱা তোমালোকে। 3/4 ওলোৱাৰ পিছত আমি এতিয়া কি কৰিব লাগিব, কাৰণ আমাৰ ইয়াতে এনেকৈ এটা উলিয়াব লাগিব। উলিওৱাৰ বাবে আমি 3টো এইফালে আনি দিলোঁ, আনাৰ পিছত আমি ইয়াতে 1 লিখি দিলোঁ। কিন্তু আমি যেতিয়া নেক্সট লাইনত লিখিম তেতিয়া কিন্তু আমি 3/4 লিখিব লাগিব, নহ'লে আমাৰ অংকটো ভুল যাব। লিখাৰ পিছত আকৌ আমি এনেকৈ গ'লোঁ, গৈ কেনে আকৌ আমাৰ হাফ ওলালে, হাফ ওলাই কেনে আকৌ আমি × 6 কৰিলোঁ, 6 কৰি কেনে আমাৰ 3ত ৰখি গ'ল এনচাৰটো। এইখিনি আমাৰ শেষ। যে আমি লিখিম এতেকে নিৰ্ণয় বিন্দু ভগ্নাংশ ইকুৱেল 4/6, এইটো 4, 3/6² এইটো 3, 4/6³ এইটো আৰু 3/6⁴ এইটো হৈ গ'ল। এতেকে 0.4343 এইটো হৈ গ'ল আমাৰ এনচাৰ। ইয়াৰ পিছত 3 নম্বৰটো আমাক দিছে 5/7। এইটো ভালকৈ শুনি লোৱা, 2টা লাইনৰ অংক হ'লেও বহুত মানে তোমালোকে টান বুলি ভাবিব পাৰা, টান নহয়, সহজে, কিন্তু 2টা লাইনতে শেষ হৈ যায়। ইয়াত r = 6 প্ৰথমৰ নিচিনা, তাৰপিছত 5/7 ল'লোঁ × 6, এইখিনি কৰি গ'লোঁ। কৰি যোৱাৰ পিছত আমাৰ ওলালে 4 + 2/7 হৈ গ'ল এইখিনি। এতিয়া আমি এই 2/7টো আমি আৰম্ভ কৰিলোঁ আকৌ ইয়াতে লিখা × 6 ইকুৱেল 12/7 ইকুৱেল 1 আৰু 5/7 ওলালে। এতিয়া 5/7 ওলালে আমি যদি ভাল কৰি চাওঁ, আমি যদি আকৌ এইটো কৰিব লগা হয় আমি এই প্ৰথম লাইনটোকে আকৌ পাম, কাৰণ ইয়াতে 5/7 আছে। এইটো যিহেতু ৰিপিট হৈ আছে, অংকটো ইয়াতে শেষ হৈ গ'ল, ডট ডট দি কেনে শেষ কৰি দিবা। এতেকে নিৰ্ণয় বিন্দু ভগ্নাংশটো
ইকুৱেল 6/4 6 স্কুৱেৰ 4/6 প্লাছ 1/6 স্কুৱেৰ প্লাছ 4/6 কিউব প্লাছ 1/6 টু দি পাৱাৰ 4 ডট 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 এটাকে 0.414141 হৈ গ'ল। আমাৰ এনচাৰটো এইখিনিতে শেষ। তোমালোকক মই 4 নম্বৰটো ঘৰতে কৰিবলৈ দিছোঁ, যদি নোৱাৰা মোক কমেণ্টত জনাই দিবা, মই সেইটো কৰাই দিম তোমালোকক। আৰু মই তোমালোকক প্ৰতিটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত কেইটামান সাঁথৰ আৰু মহৎলোকৰ বাণী দিওঁ, তোমালোকে পঢ়ি কেনে মোক কমেণ্টত জনাবা মহৎলোকৰ বাণীটো বা কি বুজি পালা আৰু সাঁথৰটোৰ উত্তৰটো, সেই দুটা মোক জনাবা। আৰু ভিডিঅ'টোতো যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। আজি ভিডিঅ'টো এইখিনিয়ে। নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰ যোনকেইটা আছে মানে তোমালোকে যদি 4 নম্বৰটো নোৱাৰা মই সেইটো কৰাই দিম, আৰু 12 নম্বৰো থাকিল সেইটো তোমালোকক মই কৰোৱাই দিম। 12 নম্বৰটো টান আছে। আৰু ভিডিঅ'টো চাই কেনে যদি ভাল লাগিল লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি দিবা।